এভৰিৱান বহুত বহুত স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি যাম কাজিৰঙালৈ আৰু এতিয়ালৈ আমি ৰেডিও হোৱা নাই বান্দৰৰ খেল চাই আছোঁ আমাৰ মাহীহঁতৰ ঘৰত কেনে বান্দৰ জাক জাক ইহঁত কেইটানে জাকত আহিছে ৰাতিপুৱা আহিছে ইহঁতৰ চাউণ্ডত মোৰ মানে টোপনি খুলি গৈছে এনেকুৱা বান্দৰ এইফালে আৰু এইফালে এইবোৰ গছত দেখিছেনে চাওকচোন ইমান ডাঙৰ ডাঙৰ বান্দৰৰ মানে বেলেগ উৎপাত বান্দৰৰ কাৰণে ইহঁতৰ ঘৰত মানে একোৱে নাথাকে ওচৰ পাজৰ ক'তো নাথাকে আমাৰ ফালেতো ধৰি লওক এটা দুটা তেনেকুৱা বান্দৰ ইহঁতৰ ফালে জাক জাক ৰাতিপুৱাৰে পৰা এতিয়ালৈকে ইমান জাক জাক বান্দৰ আহি আছে 9 বাজি গ'ল মই ৰাতিপুৱা কেতিয়া উঠিছিলোঁ 7:30 বজাত উঠিছিলোঁ আজি তেতিয়াৰে তাৰে আগৰ পৰা আগতে বান্দৰ আহিছে এতিয়ালৈ বান্দৰৰ জাক যোৱা নাই আৰু এটা দুটা নহয় মানে 10-20টা মান আছে বান্দৰ বিশ্বাস কৰ তো বান্দৰ চাই থাকিলে নহ'ব এতিয়া ৰেডি হ'ব লাগিব তো এতিয়া ৰেডি হ'ল আৰু আমাৰ পোৱালি তুমি ভাল ছোৱালী মোক কোনোদিনে ভাল ছোৱালী নকয় তো আমি এতিয়া ওলাই গ'লোঁ কাজিৰঙা অভিমুখে আৰু ঠাণ্ডা বৰ বেছি নাই যদিও মই মানে হুডিটো পিন্ধি লৈছোঁ কাৰণ কাজিৰঙাত কোনে জানে হয়নে নহয় মই প্ৰথমবাৰৰ বাবে গৈ আছোঁ এণ্ড ছেকেণ্ড কথা এটা বহুত ইম্পৰ্টেণ্ট কথা মই আপোনালোকক ক'বলৈ গৈ আছোঁ মই খুব বেছি এটা মানে ইমান চহৰ পচন্দ নকৰোঁ কিন্তু মোৰ তেজপুৰত আহি বহুত মানে তেজপুৰৰ প্ৰেমত পৰি যোৱাৰ দৰে হৈছে মোৰ কাজিৰঙাত আমি এণ্ট্ৰি কৰিলোঁ আৰু আহি প্ৰথম দেখিছোঁ বান্দৰ सफर कैसा है ये सफर তো এতিয়া অকণমানি সময় এই কাজিৰঙাৰ এই পইণ্টটোত ৰখি দিছোঁ কাৰণ বহু সময়তে গাড়ীত বহি আছোঁ কঁকাল বিষাই গৈছে আৰু গাড়ী যে কেনে শ্ল' আহি আছে रास्तों से मेरी गहरी यारी हो गई जो फर्ज गौर। से बना था बस था वो बिखा প্ৰথম বান্দৰে দেখিছোঁ কিন্তু এতিয়া প্ৰথম দেখিলোঁ গড় মানে প্ৰথমটো গড় এইটো আৰু তো দেখিম বাৰু ঢেৰ দেখিম কিন্তু এইটো হ'ল প্ৰথমটো গড় চাওক দুটা গড় এক লগত আছে অকণমানি আগতে এটা গড় দেখিছিলোঁ আৰু ইয়াত চাওক দুটা গড় আৰু গাড়ীখন বেছি সময় ৰাখিব নিদিয়ে তো মানে অকণমানি কেপচাৰ কৰিছোঁ আৰু है जमाना तू चल डकर न कर अगर मगर कैसा है ये सफर মই যিমানখিনি পাৰোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ কিন্তু এই জাৰ্ণিটোৰ যিটো এটা এক্সপিৰিয়েঞ্চ যিটো মজা মই আপোনালোকক মানে বুজাব নোৱাৰোঁ আহিলে আপোনালোকে নিজে ফিল কৰিব পাৰিব এই যিটো হাৱা ইয়াৰ যিটো পৰিৱেশ মই আপোনালোকক দেখাব নোৱাৰোঁ হৰিণা এইটো হৰিণা নে গৰু হৰিণা মই গৰু বুলি ভাবিছিলোঁ ৰাইজ এইকেইটা হৰিণা হয় আৰু আমি প্ৰথমবাৰৰ বাবে এনেদৰে মুকলি মনেৰে হৰিণা চৰি থকা দেখিছোঁ যে তো মানে আমি কনফিউজ হৈ গৈছোঁ আৰু দূৰৰ পৰা দেখিছোঁ ন তো মানে এনেকুৱা লাগিছে যে হৰিণা এনেই গৰু পোৱালি হ'ল নে ছাগলী পোৱালি হ'ল ৰ'ব ৰাইজ এইফালে বনৰীয়া হাঁহ আছে ৰ'ব দেখাইছোঁ অকণমান আগত আহি গ'ল গাড়ীখন এইফালে বনৰীয়া হাঁহ আছে আচলতে বনৰীয়া হাঁহ বুলি নকয় চাগে প্ৰপাৰ নাম আছে কিন্তু নামটো মই নাজানো বনৰীয়া হাঁহ বুলি কৈছোঁ পাছত যেতিয়া গম পাম মই বাৰু জনাই দিম নামটো আৰু যদি আপোনালোকে জানে তেতিয়াহ'লে কমেণ্ট কৰি নিশ্চয়কৈ জনাব এতিয়াতো বাৰু আমি হোটেললৈহে গৈ আছোঁ আৰু ৰাস্তাতে এইবোৰ দেখিছোঁ গতিকে নামবোৰ নাজানো অহাকালি চাফাৰীলৈ যাম আৰু চাফাৰীত যাওঁতে যদি আমাৰ লগত কোনোবা গাইড থাকে আমাক জনোৱা মানুহ থাকে তেতিয়াহ'লে প্ৰপাৰ নামটো নিশ্চয়কৈ গম পাম আৰু এতিয়া বেছি সময়ত গাড়ী ৰাখিব নিদিয়ে তো বলক গাড়ী পিনে যাওঁ আৰু এইফালে চাওক আটাইবোৰে ফটো তোলাত ব্যস্ত কাৰণ এনেকুৱা নজাৰা সদায় দেখিবলৈ ধৰি নাপাম এইটো হাতীৰ জাক এইটো এনে এটা মজা গাইছ মানে আপোনালোকে এইবোৰ জীৱ জন্তু চিৰিয়াখানাত গৈ চালে আপোনালোকে সেই মজাটো নাপায় ইহঁতে মানে একেবাৰে মুকলি মনেৰে বিচৰণ কৰি আছে আৰু এই মানে এনেকৈ চাব সিহঁতক বৰ ভাল লাগিছে
জীপ চাফাৰী কৰিম আৰু ইয়াত যে ঢেৰ বগৰী কেনে বগৰী লমা লমে লাগিছে আৰু কোনো নাখায় নে কি মানে ঢেৰ আৰু ঢেৰ আপুনি মানে কিমান ছিঙিব ছিঙি আপোনাৰ হাত বিষাই যাব কিন্তু বগৰী ছিঙি শেষ কৰিব নোৱাৰে ঢেৰ লাগিছে যাত্ৰা কৰি থকাৰ সময়ত আপোনালোকে যিমানে ফল মূল নাখাওক কিয় অসমীয়া যিহেতু ডিঙিটো শুকাবই আৰু অসমীয়াৰ এই শুকাই যোৱা ডিঙিটোৱে বিচাৰে মাথো একাপ চাহ মোৰ পাছে আগৰে এটা অভ্যাস চাহ শেষ নোহোৱালৈকে মোৰ কাষত নাস্তা লাগিবই গতিকে চাহৰ লগত খাবলৈ ওচৰৰে দোকানখনৰ পৰা চিপছৰ পৰা আদি কৰি বিস্কুটলৈ যিমান পাৰো কিনি লৈছো এতিয়া আৰু চাহকাপ খোৱাহে কথা আমি আমাৰ হোমষ্টে আহি পালোঁ মানে আমি যিখনত আছোঁ সেইখনৰ নাম হ'ল হোম ষ্টেচন আৰু ইমান ধুনীয়া ৰুম কেইটা চাই লওক ফাৰ্ষ্ট টু ৰাইজ এইটোৱে হ'ল আমাৰ ৰুম আমাৰ মানে এই ৰুমটোত থাকি মই মা দেউতা আৰু বেলেগ এটা ৰুমত থাকিব মাহীহঁত সেইটো দেখাই আছোঁ আৰু এইটো হ'ল আমাৰ ৰুমৰ বাথৰুম চাওক কেনে এটা চাফা মানে এনেকুৱা চাফা হ'লে বিশেষ প্ৰব্লেম পোৱা নাযায় আৰু লেতেৰা হ'লে অকণমান অসুবিধা হয় কিন্তু একদম পূৰা একদম চাফ চিকুণতে 10 on 10 হাই তো এইটো হ'ল আমাৰ বাথৰুম কেনে লাগিছে একদম পাৰফেক্ট পাৰফেক্ট আৰু আমাৰ ঘৰৰ কাষতে মানে আমাৰ ৰুমৰ কাষতে আছে আমাৰ মাহীহঁতৰ ঘৰ মাহীহঁতৰ ৰুম চৰি ঘৰ কৈ আছোঁ মই তো এওঁলোকৰো এনেকুৱাই হয় আৰু ফ্ৰণ্টত আছে এডাল ধুনীয়া ফ্লাৱাৰ চাই লওক এইটো হ'ল ভিউ ফ্লাৱাৰ ভিউ দেখিছেনে এইটো হ'ল ভিউ আৰু ইয়াৰ পৰা ওপৰতো যাব পাৰি আৰু এটা বস্তু চাওক এইপিনেৰে মানে উঠি আহিব লাগে মানে ওপৰ ফালে মানুহবোৰ থাকিব পাৰে আৰু তলত আছে মালিকহঁত আৰু মানে বহুত ভাল লাগিছে ঘৰত থকা যেন লাগিছে বিশ্বাস কৰক আৰু আমাৰ যে এইখিনিত আৰু 4টা ৰুম আছে আৰু কোনোৱে নাই আমি মাত্ৰ 2টা ফেমিলি আছোঁ হোটেলখন যে মোৰ বহুত বেছি ভাল লাগিছে ফ্ৰণ্টেৰে গাড়ী গৈ আছে আৰু আপোনালোকৰ যদি গাড়ী হুলস্থুল শুনিব মন নাই বা সেইটো চাব মন নাই তেনেহ'লে আপোনালোকে পিছফালে আহিব পাৰে কি বঢ়িয়া হাৱা দি আছে মানে এটা যিটো গাঁৱৰ ভিউ হয় গাঁৱৰ পৰিৱেশ হয় সেইটো পাব তো আগফালে আছে চহৰৰ পৰিৱেশ পিছফালে আছে গাঁৱৰ পৰিৱেশ বেষ্ট আৰু পূৰা চাফা দেই 10 on 10 দিব পাৰি চাফাৰ ক্ষেত্ৰত বহুতকৈ বেছি মোৰ ভালকৈ লাগিছে মানে এতিয়া মানে হোটেলখনত কোনোৱে নাই আমাৰ ফেমিলিটোক বাদ দি পেলাই তো মানে গোটেই আমাৰ তো এনেকুৱা হ'লে কি হ'ল বেছি এনজয় কৰিব পাৰি তো আজি আমি এতিয়া হোটেল আহি পালোঁ আৰু আজি বিশেষ কাম নাই একচুৱেলি কি জানেনে আমি যিহেতু থকাকৈ আহিলোঁ গতিকে মানে বৰ বেছি মানে এনেকুৱা নকৰোঁ যে জল্দি চাব লাগে জল্দি এইটো কৰিব লাগে সেইটো কৰিব লাগে নহয় আৰামছে একেবাৰে আৰাম কৰি পিনে চাম খাম এনজয় কৰিম কাৰণ এদিনতে যদি গোটেইখিনি হৈ যায় এনজয়টো নহয় প্ৰথম কথা আৰু জলবাজি কৰিব মন নাই গতিকে আজি আমাৰ বেলেগ কাম নাই এতিয়া আমি অৰ্কিড পাৰ্ক যাম তাত খাম খাই ইয়াত আকৌ গুচি আহিম হোটেলত তো ইয়াত ষ্টে কৰিম আৰু এনজয় কৰিম বাছ কি তো পোৱালি মোৰ বাবে চিপছ আনিছে থেংক ইউ ফেভৰেট চিপছ নেকি